আমি টাইম ওয়েস্ট একেবাৰে নকৰোঁ যেহেতু অহাকালিলৈ তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন বা ইয়াৰ পাছত হলো বোৰ্ডৰ এক্সামিনেশ্যন হ'ব নহয় জানো HSLC পৰীক্ষা যেহেতু HSLC খুব একদম নিকট HSLC হ'বই হ'ব নহয় জানো HSLC তাৰ বাবে আমি আজি কি কৰিছোঁ প্ৰি বোৰ্ড এক্সামিনেশ্যনত অহা জেনেৰেল মেথমেটিক্সৰ কুৱেশ্যন কিছুমান লৈছোঁ আৰু MCQ কুৱেশ্যন কৰি মজা লাগিব আহা আমি চাই লওঁ no time wasting only concept and your focus so এতিয়া চোৱা ফাৰ্স্ট কুৱেশ্যনটো কি দিছে ভালকে মন কৰিবা ফাৰ্স্ট কুৱেশ্যনটো যদি চাওঁ যদি x is proportional to y কি কৈছে যদি x is inversely proportional to y this is inversely proportional x is proportional to y this is but this symbol is x is inversely proportional to y this means x is inversely proportional to y okay যেতিয়া y value বাঢ়িব x ৰ value কমিব যেতিয়া y value কমিব x ৰ value বাঢ়িব তেনো কাৰণ হয় জানো ঠিক আছে যেতিয়া x is equal to 1 y is equal to 32 x ৰ value কি হৈছে 1 তেতিয়া y value 32 এতিয়া যদি x is equal 8 তেন্তে y ৰ মান কিমান হ'ব ইংৰাজীত হলে কোৱেশ্চন দিটো if x is proportional to y and when x is equal to 1 then y is equal to 32 so যেতিয়া x proportional to sorry this is not proportional this is inversely proportional মই কৈছো ইয়াত যেটো দিয়া আছে এটো inversely proportional if x is inversely proportional to y we know x equal to this a symbol to উঠি পেলাই equal চিন আহে আৰু এটা constant k আহে is k into 1 by 5 এটো এটা আমি জানো যে if x is inversely proportional to 1 by y then x is equal to k into 1 by y okay now ইয়াত কি কৈছে যেতিয়া x is equal 1 y is equal to 32 x ৰ ভ্যালু তুমি 1 বহোৱা equal k y জায়গাত কিমান বহাম 32 বহাম then what is k here then you know here this will imply 32 is equal to k okay 32 is equal to k then if this is equation number 1 equation number 1 will imply x is equal 32 by y okay now আমাক কি দিছে সোয়া যেতিয়া x is equal to 8 y মান কিমান হ'ব x is equal to 8 হলে y ভ্যালু কিমান হ'ব তাৰ মানে x আৰু y ৰিলেচন থকা এটা আমাক ইকুৱেচন লাগিব যেটো নেকি হৈছে এটো যত নেকি x আছে y আছে মাজত এটা ইকুৱেল চিন আছে x আৰু y ইকুৱেল চিন আছে ওকে মাজত ইকুৱেল চিন আছে দেখিছানে এই টুৰ পৰা আমি উলিয়াব পাৰিম কেনেকৈ পাৰিম ইয়াত x ৰ ভ্যালু 8 দিয়া আছে বহুৱাই দিলো is equal 32 by y 8 is equal 32 by y ইয়াৰ পৰা আমি কিহৰ ভ্যালু উলিয়াব লাগে তেন্তে y মান কিমান হ'ব যেতিয়া x is equal to 8 হয় y ভ্যালু কিমান হ'ব this will implies 8y is equal 32 this will imply y is equal 32 by okay this will imply y is equal 32 by 8 which is equal to 4 y is equal 4 okay yet option আছে নে y is equal 4 option চাম আমি yes এটো হৈছে option y b option b 4 দিয়া আছে so this is the correct answer second question to চোৱা তলৰ কোনটো একক স্থানত 1 থাকিব এইকিটা কিছুমান স্কোয়াৰ নাম্বাৰ দিয়া আছে যেকিটা স্কোয়াৰ কৰিব কৰাৰ পাছত একক স্থানত 1 থাকিব লাগে সো 19 ফাৰ্স্ট অপশনটো কিমান দিয়া আছে 19 দিয়া আছে
19 ক তুমি 19 into 19 19 স্কয়াৰ মানে 19 into 19 কৰিছো 9 9 যেন 81 সো ইয়াত লাষ্টত 1 থাকিব সো অপচন এ ইজ দা কারেক্ট ইয়াত লাষ্টত কিমান থাকিব তলৰ কোনটোৰ একক স্থানত 1 থাকিব ইয়াৰ একক স্থানত কিমান থাকিব 8 8 যে 64 4 থাকিব ইয়াৰ একক স্থানত 0 থাকিব ইয়াৰ একক স্থানত 6 থাকিব সো একক স্থানত 1 থকাটো হৈছে এটো 19 স্কয়াৰ পিছৰ কোৱেশ্যনটো চোৱা কোৱেশ্যন নাম্বাৰ 3 বাস এটো কোৱেশ্যন নাম্বাৰ 3 ইয়াতো চোৱা 0.000 আৰু এটা 064 এই সংখ্যাটোৰ প্ৰামাণিক ৰূপটো হ'ব that means ইংৰাজীত চোৱা the standard form of 0.000064 ইয়াৰ standard formটো কিমান হ'ব ইয়াক আমি এনেকৈ লিখিব পাৰোঁ এনেকৈ লিখিবলৈ বহুত দীঘলকৈ লিখিবলগীয়া আছে আমি যদি standard form লিখো 64 into 10 to the power দশমিকৰ পাছত কিমানটা 0 আছে পইণ্টৰ পাছত কিমানটা 0 আছে how many zeros after the point 1 2 3 4 5 6 10 to the power minus 6 এনেকৈ লিখিব পাৰোঁ বা ইয়াক আমি এনেকৈ লিখিব পাৰোঁ ইয়াত 64 into 10 to the power minus 6 অপচনটো আছে নেকি সেই অপচনটো নাই ইয়াক আমি এনেকৈও লিখিব পাৰোঁ ইয়াক আমি 10 এটাৰে ডিভাইড কৰি দিলোঁ 6.4 কৰি দিলোঁ কি কৰিছোঁ 10 ইয়াক কি কৰিলোঁ 10 এৰে ডিভাইড কৰি দিলোঁ যদি 10 এৰে ডিভাইড কৰি দিওঁ 10 এৰে মাল্টিপ্লাই কৰি দিব লাগিব আসিলে 10 to the power minus 6 আমি ইয়াত এখিনি 10 এৰে ডিভাইড কৰি দিলোঁ সেইকাৰণে আমি এখিনি 10 এৰে মাল্টিপ্লাই কৰি দিম বাকি এই যেটো ওকে এই বস্তুটো আগৰ আছিলে এই ফালে এখিনি আমি ইয়ালে লৈ আহিলো আমি ইয়াকে ফালে বহুৱাই দিলো এনি প্ৰবলেম yes বস এটা জায়গা ওলাই গল নাও এটো কোৱেশ্যন চোৱা আমি এখিনি 10 এৰে ডিভাইড কৰিলো সো এখিনিত আমি 10 এৰে মাল্টিপ্লাই কৰি দিলো এতিয়া চোৱা this is equal to 6.4 into 10 to the power minus 6 into 10 to the power 1 10 to the power this is 1 একো নাই মানে 1 it will be 10 to the power minus 5 so a option to আছে এই অপচনটো হৈছে অপচন ডি so this is the correct option এনেকৈ আমি কৰিব লাগিব ইয়াৰ পিছৰটো আমি চাম question number 4 question number 4 to যদি আমি যদি চাও আমি কি দেখিছো if a and b মানে সৰি অসমীয়া দেখিলো মই ইংৰাজীত যদি a আৰু b ধনাত্মক অখণ্ড সংখ্যা তেন্তে a is equal to bq plus r is greater than equal 0 less than b মনত পৰিছে নে এটো কোপা কি আছে যদি q এটা পূৰ্ণ সংখ্যা তলৰ কোনটো সত্য আমি ইংৰাজীখিনি পঢ়িলো if a and b are positive integers a and b positive integer means a b এবিলাক পজিটিভ ইন্টিজাৰ তাৰ মানে পজিটিভ ইন্টিজাৰ মানে নেচাৰেল নাম্বাৰ খিনি কথা কৈছে নেচাৰেল নাম্বাৰ ওকে পজিটিভ ইন্টিজাৰ মানে নেচাৰেল নাম্বাৰ খিনি কথা কৈছে if a and b are positive integers then a is equal bq plus r এটো হয় যে দুটা ধনাত্মক অখণ্ড সংখ্যাৰ কাৰণে a is equal bq plus r হয় ওকে
where q is a whole number. q to কি চাবা কোৱেশ্চনটো ভালকৈ চাবা এটো ইনডাইৰেক্ট কোৱেশ্চন where q is a whole number এটো এটা whole number হ'ব where q is a whole number that means whole number means q value negative integer হ'ব পাৰে positive integer হ'ব পাৰে whole number no whole number that means this will be 0 to 0 পৰা start কৰি 0 1 2 3 এখিনি okay 0 1 2 3 এখিনি q value এনেকুৱা হ'ব পাৰে okay 0 to গুচিব আহিব পাৰে okay is a whole number যদি which of the following is true HCF of A and B is equal to HCF of B and R ইয়াত হৈছে তলৰ কোনটো সত্য হ'ব অসমীয়া কিনে গম পাছনে A আৰু B দুটা ধনাত্মক অক্ষৰ সংখ্যা A is equal BQ plus R এটো R is greater than equal to less than B এটো ইউক্লিডৰ ডিভিজন এলগৰিথমটোৰ পৰা গৈছে ইউক্লিডৰ বিভাজন কলন বিধি অসমীয়াত ক'বলৈ গ'লে য'ত Q এটা পূৰ্ণবৰ্গ সংখ্যা তলৰ কোনটো সত্য A আৰু B কথা কৈছে A আৰু B মাজত আমি ৰিলেচনটো চাব লাগে A is equal BQ plus R A আৰু B ইহঁতৰ কথা আমি চাব লাগে HCF দিছে A আৰু B HCF of A and B is equal to HCF of B and R এটো হ'ব পাৰে নেকি HCF of A and Q is equal to HCF of A and R A আৰু B HCF Q আৰু R ৰ HCF BQ BR আমি চাম যে A আৰু B ওকে মই অলপ এক্সপ্লেইন কৰিব লাগিব এই কোৱেশ্চনটো কৰাৰ আগত কাৰণ আমাক কৈছে যে A আৰু B এগিটা নেচাৰেল নাম্বাৰ আৰু এটো হয় যে A is equal BQ plus R okay A is equal BQ plus R and R is greater than equal 0 R of value 0 হ'ব পাৰে 0 তকৈ ডাঙৰ হ'ব পাৰে বা less than B হ'ব if A is equal to BQ okay if okay এটা কথা চাবা A আৰু B HCF to চাওঁ HCF বিলাক চাম HCF মানে কি হৈছিলে HCF of AB বুলি যদি আমি কওঁ তেতিয়াহলে কি বুজায় HCF of AB মানে সেই সংখ্যাটো যে A আৰু B দুইটা সংখ্যাকে ডিভাইড যায় প্ৰথম কথা A আৰু B দুইটাকে ডিভাইড যাব লাগিব আৰু A আৰু B দুইটাকে ডিভাইড যোৱা আটাইতকৈ ডাঙৰ হ'ব লাগিব সো তেতিয়াহলে তলৰ কোনটো সত্য মানে এটো চাব লাগে এটো কিমান হ'ব HCF of AB A is equal to BQ তাৰ মানে A যেটো সংখ্যা B আৰু Q মাল্টিপ্লিকেশন দুইটা মানে আৰু ইটো B প্ৰথমটো হৈছে A is equal BQ আৰু ইটো হৈছে B এটা কথা A is equal to যেহেতু BQ HCF of AB মানে হৈছে A, B মানে হৈছে HCF of A জেগাত কি লিখিব পাওঁ BQ আৰু B মানে হৈছে B HCF of BQ B HCF of BQ আৰু B ইহঁত দুটাৰ HCF কিমান হ'ব দুইটাকে ডিভাইড যোৱা সংখ্যা B হ'ব HCF of BQ আৰু B Q টো এটা কি কৈছে greater than equal 0 মানে Q টো কি বুলি কৈছিলে Q এটা পূৰ্ণবৰ্গ সংখ্যা ইংৰাজীত ক'বলৈ গ'লে Q এটা হোল নাম্বাৰ so HCF of BQ আৰু B ইহঁত দুটাৰ HCF
কিমান হ'ব ইহঁত দুটা HCF দুইটাকে ডিভাইড হোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো b হ'ব আৰু তাতকৈ কিবা হ'ব পাৰিব নেকি ইয়াৰ পৰা ডাইৰেক্টলি ওলাই আছে HCF of AB is equal b তাৰ মানে আমি কি পালো HCF of AB is equal b হ'ব পাৰে মানে b হ'ব পাৰে a is equal to bq এটো ডেফিনেটলি to a is equal to bq plus r আছিলে ৰাইট a is equal to bq plus r when r is equal to 0 তেতিয়াহে হেতু হ'ব r is equal to 0 হলেহে HCF of AB is equal b হ'ব পাৰে কেতিয়া r is equal 0 হ'ব পাৰে প্ৰথম কথা আৰু কি হ'ব পাৰে আমি সেই কেছ কিটা চাম এই বস্তুটোৰ পৰা আহিব লাগিব প্ৰথম r is equal 0 হওঁতে HCF of AB is equal b হ'ল তাৰছত r is equal 1 হওঁতে r is equal 2 হওঁতে লাষ্টত r is equal b minus 1 হওঁতে আমি তালৈকে চাম সেইখিনিকে আমি চাব লাগিব সো এটা কথা হ'ব পাৰে যে এটো হলে এটো হ'ব পাৰে HCF of AB is equal b হ'ব পাৰে কেতিয়াবা হ'ব পাৰে মানে সদায় নহয় যেতিয়া r is equal 0 হ'ব হেতু ক্ষেত্ৰত হ'ব পাৰে HCF of AB is equal HCF of BR HCF of BR কিমান হ'ব পাৰে আমি হেতু চাই লওঁ ফাৰ্স্ট প্ৰথমতে HCF of AB কথা কৈছে সেকেন্ডতে HCF of AB কথাই কৈছে থাৰ্ডত HCF of A and Q কথা কৈছে HCF of B and Q আমি গুটেই কিটা উলিয়া চাব লাগিব এটা লেফট সাইডত এটা চাও HCF of AB is equal আৰু এতিয়া HCF of BR উলিয়া চাম HCF of BR ভাল কোৱেশ্চন পাছ আজিলৈকে মই কোৱেশ্চনটোৰ বিষয়ে ভাবিয়ে চোৱা নাছিলো যে এনেকুৱাও কোৱেশ্চন এটা আহিব পাৰে তো দি দিছে ভাল আছে নতুন এটা কোৱেশ্চন পাছো দেই HCF of AB is equal B হ'ব পাৰে মানে এটা কেছত হ'ব পাৰে আৰু HCF of HCF of AB আমি বেলেগ কে আমি আকৌ এবাৰ উলিয়াই চাম r is equal মানে 0 হ'ব পাৰে 1 হ'ব পাৰে 2 up to b minus 1 হ'ব পাৰে আৰু বেলেগ একো হ'ব নোৱাৰে এতিয়া HCF of AB HCF of BQ plus R comma B এটো মানে হৈছে HCF of BQ plus R comma B ওকে এটো মানে এটো HCF of BQ plus R comma B ইয়াৰ HCF টো কিমান হ'ব is equal R is equal 0 হওঁতে B হ'ব পাৰিব for R is equal 0 HCF of AB will be B হ'ব পাৰিব R is equal 0 হওঁতে B কাৰণ ইয়াত 0 বহি যাব HCF of BQ আৰু B ইয়াৰ HCF হ'ব B for R is equal to 1 HCF of BQ plus 1 comma B এটো 1 ৰাখিব ইয়াৰ এই দুটা সংখ্যা BQ plus 1 আৰু B নে চাবে লগলে BQ plus 1 আৰু B এই দুটা কো প্ৰাইম হয় ইহতৰ HCF সদায় 1 এ হ'ব ওকে তুমি চাব পাৰা আৰু আমি 2 কাৰণে 3 কাৰণে কে কৈ চাব আমি এটো লেফট হ্যান্ড সাইড আমি রাইট হ্যান্ড সাইডত আমি অলপ এটা বেলেগ এটা কোৱেশ্চন কৰি চাম আমি বাৰ HCF of next option আৰু কি দিছিলে HCF of B and R B and R
HCF of B and R আমি ইয়াৰ HCF উলিয়াই চাম ইকুৱেল কিমান হ'ব HCF B and R B আৰু R HCF কিমান হ'ব R টো হৈছে ৰিমাইন্ডাৰ R is less than B okay R is less than B B আৰু R R is equal 0 হওঁতে HCF of যেতিয়া B R is equal 0 হওঁতে B0 HCF কিমান হ'ব the number which divides this both 0 does not divide B 0 does not divide any number okay 1 okay B আৰু 0 HCF কিমান হ'ব 1 হ'ব because 1 divides 0 1 divides B B divides 0 B divides B B হ'ব পাৰে oh right HCF of কিন্তু HCF highest কিমান হ'ব পাৰে B হ'ব পাৰে highest common factor B হ'ব কাৰণ B divides 0 so 0 হওঁতে HCF of AB 0 হওঁতে R is equal 0 হওঁতে HCF of AB is equal B ওলাইছিলে আৰু সেইটো সমান ওলাইছে এতিয়া HCF of B আৰু R ৰ সৈতে সমান ওলাইছে B ওলাইছে সো প্ৰথম অপচনটো শুদ্ধ হ'ব পাৰে আমি R is equal 1 ৰ কাৰণে টেষ্ট কৰি চাওঁ R is equal 1 ৰ কাৰণে HCF of AB কিমান ওলাইছিলে 1 ওলাইছে HCF of B, 1 ইয়াৰ চাওঁ the highest number that divides 1 that is 1 1 ক ডিভাইড কৰা আটাইতকৈ ডাঙৰ নম্বৰটো হৈছে 1 সো ইহঁতৰ HCF কিমান হ'ব 1 এ B কো যায় সো 1 হ'ব পাৰে সো এইটো মিলিছে R is equal 3 কাৰণে চাওঁ R is equal 3 কাৰণে HCF of B and 3 ইহঁত দুইটাকে ডিভাইড কৰা আটাইতকৈ ডাঙৰ নম্বৰটো এটো 3 এ 3 টো ডিভাইড যাব 3 এ বিগ ডিভাইড যাব জানো 3 এ বিগ ডিভাইডস না যাবও পাৰে 3 এ বিগ ডিভাইডস যদি গুছি যায় তেতিয়া 3 হ'ব 3 এ যদি বিগ ডিভাইড না যায় তেতিয়া হলে 1 হ'ব 1 হে বাকি ৰব দুইটাকে হৰণ যোৱা ওকে এটো হ'ব পাৰে আৰু ইফালে চাওঁ মানে প্ৰথম অপচনটো কোনো ক্ষেত্ৰত শুদ্ধ হ'ব পাৰে তেনেকৈ ক'লেতো নহ'ব সো অপচন নাম্বাৰ 1 টো আমি অপচন বাকি 2 3 4 এগিটা যদি আমি ক্যান্সেল কৰি দিব পাৰো তেতিয়া অপচন 1 টো থাকি যাবগে আমি কি কৰিম হয় এটো কারেক্ট বুলি এই অপচনটো দুটা হেৰিত কারেক্ট হৈছে r is equal 0 r is equal 1 এই দুটা ক্ষেত্ৰত কারেক্ট হৈছে ফাৰ্স্ট অপচনটো বাকি সেকেন্ড অপচনটো HCF of AB is equal HCF of QR এটো আমি ৰিজেক্ট কৰিব পাৰো নেকি Q আৰু R ইকুৱেশনটো অলপ ভালকে এক্সপ্লেইন কৰিব লাগিব চাব লাগিব ওকে ইয়াৰ পিছৰটো চাওঁ 5 is equal to pi minus 22/7 এটা পৰিমেয় সংখ্যা এটো অপচন নাম্বাৰ এটো কারেক্ট হ'ব লাগে পৰীক্ষাত আহিলে তো লিখি দবা আমি সাম বাকি কিটা অপচন আমি ৰিজেক্ট কৰিব পাৰি নেকি আমি সাম I am not confirm but option A to আমি কোনো ক্ষেত্ৰত আমি শুদ্ধ দেখিলো R is equal 0 আৰু R is equal 1 ৰ ক্ষেত্ৰত এটো ট্ৰু হৈছে এই অপচনটো ট্ৰু পাছো সো এটো হ'ব পাৰে এটো HCF of AB value to আমি পাই গৈ আছো HCF of AB HCF of QR এটা কথা মন কৰিবা HCF of AB আমি R is equal 0 কাৰণে HCF of AB কিমান পাছো R is equal 0 কাৰণে HCF of AB আমি B পাছো কিন্তু HCF of Q আৰু R
r2 যেহেতু লেস দেন b সো এটা বিটকে সৰু নাম্বাৰৰ লগত বেলেগ নাম্বাৰৰ HCF কেতিয়াও b ওলাব নোৱাৰে কাৰণ r2 নিজেই লেস দেন b এ জানো r ডিভাইড যাব এটো কেতিয়াও শুদ্ধ হ'ব নোৱাৰে এটো মই ৰিজেক্ট কৰি দিলো কিয় এটো কেতিয়াও শুদ্ধ হ'ব নোৱাৰে কাৰণ আমি HCF অফ ab b পাছো কিন্তু HCF অফ r কেতিয়াও b হ'ব নোৱাৰে বিটকে সৰু হ'ব কাৰণ b এ r ডিভাইড না যায় কেনেকৈ HCF b হ'বগে পায় নোৱাৰে সো কাৰণ b r টো কি বিটকে সৰু নাম্বাৰ সেকেন্ড আমি d টো যদি ক্যান্সেল কৰিব যদি পাও তেতিয়াও আমাৰ ভাল হ'ব b আৰু q ৰ HCF b q b আৰু r ৰ HCF ৰ কথা যদি আমি যদি চাও b আৰু r ৰ HCF কেতিয়াবা আমি b ও পাছো b আৰু r ৰ HCF b পাছো তাৰপাছত b আৰু r ৰ HCF বাকি কিটা কি হ'ব r = 0 হওঁতে b আৰু r ৰ HCF r = 0 হওঁতে b আৰু r ৰ HCF কিমান পাছিলো b কিন্তু বাকি যদি r টো লেস দেন b r ৰ ভ্যালু যদি 1 হয় 2 হয় 3 হয় b - 1 হয় সেই কিটা ক্ষেত্ৰত জানো বিটকে এই যদি HCF টো বিটকে সৰুৱে হ'ব বাকিখিনি HCF সো ইয়াৰ কি হ'ব b আৰু r ৰ HCF বিটকে সৰু হ'ব r তকে সৰু হ'ব b আৰু q HCF of okay এটো সাইডৰ অপচন সি টো এটো তো ৰিজেক্ট কৰিয়ে দিলো b টো কেতিয়াও হ'ব নোৱাৰে HCF of aq HCF of ar a আৰু q ৰ HCF কিমান হ'ব পাৰে q b q a আৰু r a আৰু r ৰ HCF কেতিয়াও b হ'ব নোৱাৰে ইহত দুটাৰ HCF কেতিয়াও b হ'ব নোৱাৰে a আৰু r ৰ HCF কেতিয়াও b হ'ব নোৱাৰে because r is less than b HCF of a আৰু q a আৰু q ৰ HCF কেতিয়াবা b হ'ব পাৰে কাৰণ a is greater than b and q is greater than b কেতিয়াবা b হ'ব পাৰে এটো ওকে আৰু এটো হ'ব নোৱাৰে তাৰ মানে এটো c টো ক্যান্সেল গুচি গ'ল d টো ঠিক তেনেকৈ ক্যান্সেল যাব মেবি HCF of b আৰু q ইয়াৰ b আৰু q ৰ হাইয়েস্ট HCF কেতিয়াবা b হ'ব পাৰে ইয়াৰ HCF কেতিয়াবা b হ'ব পাৰে ইয়াৰো কেতিয়াবা HCF b হ'ব পাৰে হেতুত নহব b আৰু q যদি কেতিয়াবা q টো b তকে ডাঙৰ হয় তথাপিতো b হাইয়েস্ট হ'ব পাৰিব b আৰু r ৰ HCF কেতিয়াও b হ'ব নোৱাৰে yes b আৰু r ৰ HCF হ'ব পাৰে r = 0 হওঁতে b আৰু r ৰ HCF b okay 0 to সবে ডিভাইড যায় r ৰ ভ্যালু 1 হওঁতে b আৰু r ৰ ভ্যালু কিমান r ৰ ভ্যালু 1 হওঁতে b আৰু r ৰ HCF কিমান r = 1 ৰ ক্ষেত্ৰত চোৱা b আৰু r ৰ HCF কিমান হ'ব 1 হ'ব b আৰু r ৰ HCF 1 হ'ব কেতিয়া r = 1 হওঁতে আৰু ইয়াত b আৰু q ভ্যালু কেতিয়াবা 1 হ'ব পাৰিব নেকি q ভ্যালু 0 হ'ব পাৰে 1 হ'ব পাৰে yes হ'ব পাৰে q ভ্যালু কেতিয়াবা 1 হ'ব পাৰে b আৰু q ৰ HCF কিমান হ'ব পাৰে b আৰু q ৰ HCF আমি আকৌবাৰ 5 নম্বৰ কোৱেশ্চনটো চাই লওঁ অলপ সকে পাই মাইনাস পাই বাই 22/7 এটা পৰিমেয় সংখ্যা চোৱা পাই ভ্যালু মানে হৈছে পাই মানে হৈছে নিজেই 22/7 পাই minus 22/7 মানে 22/7 minus 22/7 পাই ভ্যালুটোৱে 22/7 সো নিজৰ পাকে নিজকে বিয়োগ কৰা নিচিনা হৈছে it is equal to 0 এটা পৰিমেয় সংখ্যা yes স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে শূন্য হ'ব পাৰে yes পাই minus 22/7
এইটো এটা কুৱেশ্যন কিন্তু দিছে পাই ভ্যালু 22/7 আমি লওঁ হে কিন্তু পাই ইজ নট এক্সাক্টলি ইকুৱেল টু 27 দিস ইজ ইম্পৰ্টেণ্ট পাই ইজ ইকুৱেল পাই আসন্ন মান 22/7 লওঁ কিন্তু পাই নট এক্সাক্টলি ইকুৱেল টু 27 22/7 লৈ পেলাই আমি কুৱেশ্যনবিলাক কৰোঁ কিন্তু পাই ইজ ইকুৱেল 22/7 লৈ পেলাই আমি কুৱেশ্যনবিলাক কৰোঁ কিন্তু পাই ভ্যালু এক্সাক্টলি 22/7 নহয় পাই ভ্যালু বিকজ 22/7 এটো হৈছে ৰেচনেল নাম্বাৰ আৰু পাইটো হৈছে ইৰেচনেল নাম্বাৰ পাইটো হৈছে এটা অপৰিমেয় সংখ্যা 22/7 টো হৈছে এটা পৰিমেয় সংখ্যা কাৰণ p by q ষ্ট্ৰাকচাৰত আছে ৰাইট সো এটা অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যাৰ সৈতে সমানটো হ'ব নোৱাৰে সো ইয়াৰ ভ্যালু 0 হ'ব নোৱাৰে যদি এই পৰিমেয় সংখ্যা অপচনটো নাথাকিলেহেঁতেন তেতিয়া 0 টিক মাৰিব স্বাভাৱিক সংখ্যাটো কেতিয়াও নহয় স্বাভাৱিক সংখ্যাটো কেতিয়াও নহয় এটা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা পাইটো হৈছে এটা অপৰিমেয় সংখ্যা এটা অপৰিমেয় সংখ্যাৰ পৰা এটা পৰিমেয় সংখ্যা বিয়োগ কৰিলে এটা অপৰিমেয় সংখ্যা পাম ইয়েস এটা অপৰিমেয় সংখ্যাৰ পৰা এটা পৰিমেয় সংখ্যা বিয়োগ কৰিলে এটা অপৰিমেয় সংখ্যাই পাম এটা পৰিমেয় সংখ্যা হ'ব পাৰে নেকি পৰিমেয় সংখ্যাটো হ'ব নোৱাৰিব কাৰণ অপৰিমেয় সংখ্যা হ'ব পাৰিব ওকে স্বাভাৱিক সংখ্যাটো কেতিয়াও হ'ব নোৱাৰে ইকুৱেল 0 টো কেতিয়াও হ'ব নোৱাৰে ওকে ইকুৱেল 0 টো যদি কেতিয়াও হ'ব নোৱাৰে বাকি যদি ইয়াত যদি ভ্যালু দিয়া থাকিলেহেঁতেন 1 3 4 তেতিয়া 0 হ'লহেঁতেন বেলেগ বেলেগ ভ্যালু দিয়া থকা হ'লে নিউমেৰিকেল ভ্যালু যদি থাকিলে তেতিয়া 0 হ'লহেঁতেন কাৰণ আমি ধৰি ললোহেঁতেন নিউমেৰিকেল প্ৰবলেমত আমি পাই ইকুৱেল 22/7 আমি ধৰি লওঁ তেতিয়া 0 হ'লহেঁতেন কিন্তু ইয়াত 0 কিয় হ'ব নোৱাৰে কাৰণ দুইটা ভ্যালু সমান নহয় ন সো এটো হ'ব নোৱাৰে পৰিমেয় সংখ্যা হ'ব নোৱাৰে কাৰণ এটা অপৰিমেয় সংখ্যাৰ পৰা এটা পৰিমেয় সংখ্যা মাইনাস কৰিছো এটা পৰিমেয় সংখ্যা আমি পাব নোৱাৰো এটা অপৰিমেয় সংখ্যা দিস ইজ দা কাৰেক্ট অপচন ডি ইজ দা কাৰেক্ট অপচন 6 question number 6 to soa p of x is equal this ax square p of x equal ax square plus 28x plus a দিয়া আছে if 1 0 of the polynomial p of x is equal this is 2 এটা এই বহুপদটোৰ এটা শূন্য কিমান দিয়া আছে 2 দিয়া আছে তেন্তে a ৰ মান হ'ব এটা শূন্য 2 দিয়া আছে a ভ্যালু কিমান হ'ব ওকে উলিয়াব পৰা হ'ব কেনেকৈ উলিয়াম this is equal to ইয়াৰ ভ্যালুটো ওকে কৰিম ইয়াত চোৱা কেনেকৈ কৰিম since x is equal to এটো হৈছে এটা কি এটা শূন্য 2 দিয়া আছে তাৰমানে x ৰ ভ্যালু 2 হ'ব পাৰে মানে p of 2 is equal 0 2 টো যেতিয়া 0 হ'ব p of 2 is equal 0 হ'ব p of 2 is equal 0 কিয় ইয়াত x ৰ জেগাত 2 বহালে এই পলিনোমিয়েলটো ভ্যালু 0 হ'ব কাৰণ 2 টো 0 বুলি কৈছে 2 টো এটা শূন্য বুলি কৈছে so this will imply p of 2 is equal কিমান হ'ব a 2 square ax square মানে a2 square and 3 into x ৰ জেগাত 2 plus a is equal কিমান 0 this will imply this is 4a plus 6 plus a is equal 0 this will imply 5a is equal minus 6 this will implies a is equal minus 6 by 5 minus 6 by 5 this is the option number D is the correct answer so সময়টো বহুত গুছি গল আজি এটো ভিডিওৰ একিটা কোৱেশ্চন ইজ অপচন এই 6টা কোৱেশ্চন আমি ফাৰ্স্ট পেজটো কৰি দিলো নেক্সট আৰু এটা ভিডিও দিম পিছৰ পেজটো কৰিম সময় বহুত খাই দিলে এই কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 4 টোৱে বহুত সময় খাই দিলে এই কোৱেশ্চনটোৱে টাইম খাই দিলে দেই যদি আহি যায় এটো টিক কৰি থৈ আহিবা এই দুইটা ভিতৰতে কোনোবা এটা হ'ব A আৰু D এই দুইটা অপচনৰ ভিতৰতে কোনোবা এটা হ'ব